নমস্কাৰ বন্ধুসকল, চৰকাৰী ঘৰৰ বাবে আহিছে এটা ডাঙৰ আপডেট। নতুনকৈ ৩,৮০,০০০তকৈ অধিক লোকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ৩৩২ কোটি টকা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে মুকলি কৰি দিয়া হৈছে। চৰকাৰী ঘৰৰ বাবে যদি জিঅ'টেক কৰি থৈছিল তেন্তে ২ এদিনৰ ভিতৰতে আপোনালোকৰ প্ৰথম কিস্তিৰ ধন লাভ কৰিব। ইয়াৰ ওপৰত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কি আপডেট দিছে সম্পূৰ্ণ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতু অসমত নতুনকৈ বহুতো ঘৰ চেংচন হৈ আছে, কিন্তু তেওঁলোকে বৰ্তমানলৈকে প্ৰথম কিস্তিৰ ধন লাভ কৰা নাছিল। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা অসমৰ চেংচন হৈ থকা ঘৰসমূহৰ বাবে ৩৩২ কোটি টকাৰ আবণ্টন দিয়া হৈছে। যিসকলৰ ঘৰ বৰ্তমান চেংচন হৈ আছে আৰু তেওঁলোকে বৰ্তমানলৈকে প্ৰথম কিস্তিৰ ধন লাভ কৰা নাই, তেওঁলোকে ২ এদিনৰ ভিতৰতে প্ৰথম কিস্তিৰ ধন লাভ কৰিব। আৰু এই নতুনকৈ চেংচন হৈ থকা লিষ্টখন চাবৰ কাৰণে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এই পেজখনৰ লিংক দিয়া আছে। তাত ক্লিক কৰি আপোনালোকে এই পেজখনলৈ আহিব পাৰিব। পেজখনত অহাৰ পাছত আপোনালোকে তললৈ চাব H নম্বৰ অপশ্যনটো, বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এই অপশ্যনটোত ক্লিক কৰিব। ইয়াত আপোনাৰ নিজৰ সম্পূৰ্ণ এড্ৰেছটো চিলেক্ট কৰি ল'ব আৰু একেবাৰে শেষত এটা কেপচা দিয়া আছে। এই কেপচাটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব আৰু তলত ছাবমিট বটনত ক্লিক কৰিব। আৰু ছাবমিট কৰাৰ লগে লগে আপোনাৰ পঞ্চায়তৰ সম্পূৰ্ণ লিষ্টখন আহি পৰিব। আপোনালোকে ডাউনলোড PDF অপশ্যনত ক্লিক কৰি এইখন ডাউনলোড কৰি ল'ব। আৰু যদিহে এই লিষ্টখনত আপোনাৰ নাম আছে তেন্তে ২ এদিনৰ ভিতৰতে আপোনালোকে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন লাভ কৰিব। আৰু যিসকলৰ এই লিষ্টত নাম অহা নাই তেওঁলোকে মোক কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।